নমস্কাৰ আছামিজ এমচিকিউ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আকৌ DHS এক্সামিনেশ্যনৰ ওপৰত দুটামান কুৱেশ্যন আনচাৰ লৈ আছোঁ। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু বেলেগতো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিঅ' আপোনালোকে সোনকালে পায়। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল নিম্নলিখিত কোনটো ভাৰতীয় লোকসকলৰ মেগনা কাৰ্টা বুলি গণ্য কৰা হয়। তাতে 1 নম্বৰত আছে ভাৰত চৰকাৰৰ আইন 1858। তাৰপিছত আছে আপোনালোকে দ্য ইলবাৰ্ট বিল আৰু গত আছে ভাৰতীয় পৰিষদ আইন 1892 আৰু ঘৰত আছে কুইন ভিক্টোৰিয়াৰ ঘোষণা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ। ইয়াত ডি বুলি আছে, ইয়াত ডিটো হ'ব এনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰাৰম্ভিক জাতীয়তাবাদীসকলে কেনেধৰণে ব্ৰিটিছ শাসনৰ নৈতিক ভেটি কলুষিত কৰিছিল? যথেষ্ট সফলতাৰে কলুষিত কৰিছিল। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ইয়াত আছে সাংবিধানিক সংস্কাৰৰ বাবে তেওঁলোকৰ আন্দোলনৰ দ্বাৰা। আৰু বিত আছে তাত খত আছে মুকলি বিদ্ৰোহৰ ওকালতি কৰি। আৰু গত আছে ব্ৰিটিছৰ বিৰুদ্ধে বিদেশী সহায় বিচাৰি। আৰু ঘৰত আছে বিদেশত বাস কৰা ভাৰতীয়সকলক সমৰ্থন বিচাৰে। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ এ। ক আছে ইয়াত আছে সাংবিধানিক সংস্কাৰৰ বাবে তেওঁলোকৰ আন্দোলনৰ দ্বাৰা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত কোনখন বাতৰি কাকত এনি বেচাণ্টে আৰম্ভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ইয়াত আছে হিন্দু। ঘৰত আছে ইণ্ডিয়ান এক্সপ্ৰেছ আৰু গত আছে দ্য টাইমছ অফ ইণ্ডিয়া আৰু ঘৰত আছে নিউ ইণ্ডিয়া। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ নিউ ইণ্ডিয়া। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। নিম্নলিখিত কোন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰকৃত প্ৰতিষ্ঠাপক আছিলে? 1 নম্বৰত আছে ইয়াত আছে নবাব চেলিমুল্লাহ। বিত আছে ঘৰত আছে ছৈয়দ আহমেদ খান। গত আছে আব্দুল কালাম আজাদ আৰু ঘৰত আছে মুহাম্মদ আলী জিন্না। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ খ। বিত আছে ছৈয়দ আহমেদ খান। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে 1990 চনত আইনৰ বিষয়ে নিম্নলিখিত কোনো মন্তব্য অশুদ্ধ? ইয়াতে কত আছে উত্তৰ কত আছে ভাৰত ব্ৰিটিছ সাম্ৰাজ্যত এক অবিচ্ছেদ্য অংশই হ'ব লাগিব। আৰু খত আছে দায়িত্বশীল চৰকাৰ কেৱল প্ৰগতিশীল পৰ্যায়ৰ দ্বাৰাহে উপলব্ধি কৰা হ'ব। গত আছে প্ৰাদেশিক বিষয়বোৰ সংৰক্ষিত বা বিষয়ত শ্ৰেণীবদ্ধ কৰা হৈছিল আৰু স্থানীয় বিষয়ত শ্ৰেণীবদ্ধ কৰা হৈছিল। আৰু ঘৰত আছে দৰমহা ভাৰত চৰকাৰৰ ৰাজহৰ পৰা ভাৰতৰ ৰাজ্যিক সচিব কঢ়িয়াই অনা হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰ এনচাৰ নম্বৰ ঘ। দৰমহা ভাৰত চৰকাৰৰ ৰাজহৰ পৰা ভাৰতৰ ৰাজ্যিক সচিব কঢ়িয়াই অনা হৈছিল। পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল হোম ৰুল লীগ গঠনৰ বাবে নিম্নলিখিত কোনটো ঘটনাই অনুপ্ৰাণিত কৰিছিল বুলি কৈছে? এনচাৰ নম্বৰ ইয়াত আছে প্ৰথম বিশ্বযুদ্ধ। বিত আছে প্ৰথম বিশ্বযুদ্ধ ঠিক আগতে। ঘৰত আছে প্ৰথম বিশ্বযুদ্ধৰ পিছত। ঘৰত আছে 1909 চনত আইন গৃহীত হোৱাৰ পিছত। ইয়াৰ কাৰেক্ট এনচাৰ এনচাৰ নম্বৰ ক প্ৰথম বিশ্বযুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। নিম্নলিখিত কোনজন নেতা ভাৰতীয় উগ্ৰপন্থী নেতৃত্বৰ সৈতে সম্পৰ্কিত নাছিল? ৰাষ্ট্ৰীয় কংগ্ৰেছ। ঘৰত আছে লোকমান্য তিলক। ঘৰত আছে আৰবি ঘোষ আৰু ঘৰত আছে লাল লাজপত ৰায় আৰু ডিত আছে ঘৰত আছে হিউম। ইয়াৰ কাৰেক্ট এনচাৰ এনচাৰ নম্বৰ ঘ হিউম। আৰু পিছৰ প্ৰশ্নটোলৈ আহোঁ। নিম্নলিখিত কোনটো ব্যৱস্থা 1990 চনতে ভাৰত চৰকাৰৰ আইনৰ এটা অংশ? 1 নম্বৰত আছে ভাৰতীয় সকলোলৈ ক্ষমতা স্থানান্তৰ। বিত আছে ভাইচৰ কাৰ্যবাহী পৰিষদৰ বৃদ্ধি আৰু ঘৰত আছে কেন্দ্ৰীয় আইনসভাৰ পুনৰ্নিৰ্মাণ আৰু ঘৰত আছে নিয়ন্ত্ৰণ আৰু অনিয়ন্ত্ৰণ প্ৰদেশীৰ মাজত পাৰ্থক্য আঁতৰ কৰে। কাৰেক্ট এনচাৰ বা এনচাৰ নম্বৰ ক। ইয়াত ইউ বুলি আছে ভাৰতীয় সকলোলৈ ক্ষমতা হস্তান্তৰ। আজি ভিডিঅ'টো শেষৰ প্ৰশ্নটো অৰ্থাৎ লাষ্টৰ প্ৰশ্নটোলৈ আহোঁ। যদি ইয়ালৈকে চাই ভাল পাইছে কমচে কম লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল মহাত্মাৰ অনুপ্ৰেৰণাত অসহযোগৰ ওপৰত বিখ্যাত প্ৰস্তাৱ কেতিয়া আছিল? গান্ধীয়ে কলিকতাত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশেষ অধিৱেশনত গ্ৰহণ কৰিছিল। 1 নম্বৰত আছে ছেপ্টেম্বৰ 1920 আৰু খত আছে ডিচেম্বৰ 1922 আৰু ঘৰত আছে অক্টোবৰ 1928 আৰু ঘৰত আছে নৱেম্বৰ 1925। এনচাৰ নম্বৰ ক ছেপ্টেম্বৰ 1920। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।